হঠাতেই হেৰাল কে নিনো মোৰ চোতালৰে জোনাক ঠাইতেই উচিনা তমখাই আগচিলেহি মোক। আজি 3 মাহ হৈ গ'ল মানুহজন বিচনাতে পৰি আছে। কেনেকৈ মই ভাল কৰোঁ তাকে মই ভাবিয়ে একো পোৱা নাই। সৰু ছোৱালীজনীও আছে, তাইক থৈও ক'তো যাবও নোৱাৰোঁ, মানুহজনৰ লগত থাকিব লাগে, একো ভাবিয়ে তৎপোৱা নাই মই কি কৰোঁ। আৰু মোৰ কষ্টখিনি মই মানুহজনক দেখাবও নোৱাৰোঁ, যিহেতু মানুহজন বিচনাত পৰি আছে। যাওঁচোন তেওঁৰ ওচৰৰ পৰা এপাক আহোঁগৈ কি কৰিছে। হেৰা শুনাচোন। অঁ কোৱাচোন, কি হ'ল? মাইনাক মানে ভোক লাগিলে, মই সেইকাৰণে মাইনাক ভাত খুৱাবলৈ গ'লোঁ। অকণমান গাটো ভাল লাগিছেনে এতিয়া? নাই পোৱা অ', মোৰ গাটো দেখোন বৰ বেয়া লাগি আছে। তুমি এনেকৈ কেলৈ মন মাৰি থাকা কোৱাচোন? অকণমান হাঁহি ফূৰ্তিকৈ থাকিব লাগে। মই কেনেকৈ হাঁহি আছোঁ চোৱাচোন। তুমি ইমান চিন্তা কৰি নাথাকিবা, তোমাৰ একো নাই হোৱা নহয়। তুমি কেলৈ ইমান চিন্তা কৰা? মই আছোঁ নহয়। মই যিমান দিন জীয়াই থাকিম তেতিয়ালৈকে তোমাক মই একো নহয় আৰু তোমাক মই একো হ'বলৈও নিদিওঁ। তুমি চিন্তা নকৰিবা, হাঁহি ফূৰ্তি কৰি থাকা, এনেকৈ নাথাকিবা, মোৰো বেয়া লাগে ন এনেকৈ। নাই অ', একো মন মাৰি থকা নাই। মোৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে ন? তুমি কেলৈ এনেকৈ কান্দি আছা? নাই অ', নাই কনা, চকুত কিবা সোমাল নেকি? দিয়াচোন ভৰিখন টিপি দিওঁ অকণমান। ইমান চিন্তা নকৰিবা আৰু এনেকৈ কান্দি নাথাকিবা, বুজিলা? মই আছোঁ নহয়, তুমি কেলৈ ইমান চিন্তা কৰি থাকা? নাই অ', একো চিন্তা কৰা নাই মই। চব ঠিক হৈ যাব, একো চিন্তা কৰিব নালাগে তুমি। তুমি এনেকৈ কান্দি মন মাৰি যদি এনেকৈ থাকা, মাইনাই যদি দেখে, মাইনাৰ কেনেকুৱা এটা, মাইনাই কি বুলি ভাবিবা, এতিয়া বুজি নোপোৱা সৰু ছোৱালী। মই যেনেকৈ আছোঁ তুমি তেনেকৈ থাকা, মইতো ফূৰ্তিতে আছোঁ ন। তুমি এতিয়া অলপ দেৰি টোপনি যোৱা, মোৰ অলপ কাম আছে, কামখিনি কৰি আহোঁগৈ, তাৰপিছত আকৌ মই তোমাৰ ওচৰত আহি আছোঁ। অকণ টোপনি যাবলৈ চেষ্টা কৰা তুমি। মইতো তেওঁক কৈ আহিলোঁ মই কাম কৰিবলৈ যাওঁ ভিতৰলৈ, কিন্তু মই কিয় ভিতৰলৈ আহিছোঁ মই জানো। আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ এই পৃথিৱীত হয়তো জীয়াই থকাৰ কোনো অধিকাৰেই নাই, কোনো অধিকাৰেই নাই। আজি ছোৱালীজনীক স্কুলৰ পৰা উলিয়াই দিলে, স্কুলৰ ফিজ দিব নোৱাৰাৰ কাৰণে। ঘৰত একো বস্তু, চব বস্তুৰ নাটনি, কি কৰিম, ক'ত যাম, কোনে দিব, কাক সহায় বিচাৰিম, কোনে সহায় কৰিব। এনেকুৱা লাগিছে আমাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই নেকি, মৰিয়ে যাওঁ নেকি। কিন্তু নোৱাৰোঁ, কণমানিজনীৰ কাৰণে নোৱাৰোঁ মৰিব। মই মৰিবলৈ মোৰ কণমানিজনী কোনে চাব, মানুহজনক কোনে চাব। কিয় জীয়াই আছোঁ, কিয় জীয়াই ৰাখিছে হে প্ৰভু, কি কৰিছা তুমি, কি লীলা, তোমাৰ কি লীলা। মানুহৰ ধৈৰ্যৰ এটা সীমা আছে। আৰু এতিয়া আমাৰ মধ্যবিত্ত মানুহবোৰৰ এনেকুৱা অৱস্থা হৈছে, আছে বুলি কোনেও আমাক সহায় নকৰে, আৰু নাই বুলি আমি কাৰো ওচৰত গৈ হাত পাতিব নোৱাৰোঁ। কিন্তু মই ৰখি নাথাকোঁ। মই মোৰ মানুহজনক মই যেনেকৈ হওক বচাম। তেওঁ মোৰ কাৰণে বহুত কৰিছে, মোৰ কোনো নাই, মই অনাথ। তেওঁ মোক বিয়া পাতিছে, বহুত সুখ দিছে, কিন্তু তেওঁক এই অৱস্থাত মই এৰিব নোৱাৰোঁ কেতিয়াও। মই যেনেকৈ হওক মই তেওঁক বচাম, ঠিক কৰিম। তেওঁ লাগে মোক বিচনাতে পৰি থাকক, একো কৰি খুৱাব নালাগে, তথাপিও মোৰ মানুহজন সুস্থ থাকক। মই যেনেকৈ মই ছোৱালীক পঢ়াম, মই মোৰ কিডনী বিক্ৰী কৰি দিম, মই কিডনী বিক্ৰী কৰি হ'লেও মোৰ মানুহজনক মই চিকিৎসা কৰিম, মই ভাল কৰিম। মই নাকান্দো আৰু, মই নাকান্দো, মই মোৰ মানুহজনক ভাল কৰিম, মই নাকান্দো আৰু। ভাবিছিলোঁ নাকান্দো আৰু চকু পানী নুলিয়াম, কিন্তু কি ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে ক'লে মোৰ বোলে এটা কিডনী আছে আৰু এটা বোলে জন্ম পৰাই নাই। এনেকুৱা বেয়া কপাল, কি কৰোঁ এতিয়া মই। সেই এটা কিডনী থকাৰ কাৰণে ডক্টৰে সেইটোও নল'লে। কি কৰিম, মাইনাক কেনেকৈ পঢ়াম, তেওঁক কেনেকৈ ঠিক কৰিম। কিমান সপোন দেখিছিলোঁ আমি দুইজনে মিলি সপোন দেখিছিলোঁ, মাইনাক ভাল স্কুল এখনত পঢ়াম, ভাল মানুহ কৰিম, ডাঙৰ হ'লে ডক্টৰ হ'ব, ঘৰখনলৈ সুনাম কঢ়িয়াই আনিব। কিন্তু সেইটো নহ'ল। কি কৰোঁ, ক'ত যাম, ক'ত পাওঁ, কি কৰিম মই, একো
আমি কি কৰোঁ নেদেখাজনে আৰু কিমান শাস্তি দিয়া এতিয়া আৰু সঁচাকৈ মই নাকান্দো মই আৰু মাইনাৰ স্কুলৰ ফিজো মই দিম এওঁকো মই সুস্থ কৰি তুলিম যেনেকৈ হওক মানুহৰ ঘৰে ঘৰে কাম কৰি হ'লেও মই মানুহজনক ঠিক কৰিম আৰু মাইনাক পঢ়ামো আমি দুইজনে দেখা সপোন পূৰা কৰিম মই মাইনাক ভাল স্কুলত পঢ়াই মই ডক্টৰ বনাম আৰু মানুহজনকো মই সুস্থ কৰি তুলিম নাকান্দো মই কোনো কাৰণত নাকান্দো চকুৰ পানী নোলাবি কেলৈ ওলাওঁ নোলাবিচোন মোৰ চকুৰ পানী মুচি দিয়া মানুহ নাই নহয় কাৰণ মই মোৰ চকুৰ পানী মোৰ মানুহজনকো দেখাব নোৱাৰোঁ তেওঁ কেনেকৈ মোৰ চকুৰ পানী মুচি দিব আৰু মাইনা হ'ল এজনী সৰু ছোৱালী তাইনো কি বুজি পায় বেলেগৰ ওচৰত মোৰ চকুৰ পানীৰ কোনো মূল্য নাই কোনে বুজিব মোৰ চকুৰ পানীৰ মূল্য সেইকাৰণে কৈছোঁ চকুৰ পানী নোলাবিচোন চকুৰ পানী নোলাবি মই আৰু নাকান্দো কান্দি ভাগৰি নপৰোঁ এতিয়া মই নিজক নিজে মজবুত বনাব লাগিব কাৰণ মই এতিয়া মাইনা আৰু মোৰ মানুহজনৰ কাৰণে কৰিবলৈ বহুত কাম আছে মই জীয়াই থাকিব লাগিব আৰু লগতে মাইনা আৰু মানুহজনকো জীয়াই ৰাখিব লাগিব নাকান্দো আৰু মই কোনোদিন নাকান্দো